হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ চবৰে ভাল হয়। তো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা এতিয়া প্ৰায় 4:30 বাজিছে। মৰ্ণিং ৱাক কৰিব আহিছিলোঁ। মানে অচিনাকি জেগা হয়, তো অকলে মৰ্ণিং ৱাক কৰিবলৈ আহিবলগীয়া হৈছে। অচিনাকি মানে চিনাকি হয়, প্ৰায় ইয়াত ল'ৰাবিলাক সোনকালে নুঠে, কাৰণ কি যদিও গাঁৱলীয়া জেগাত টাউনৰ প্ৰভাৱটো আছে। ৰাতিপুৱা অকলে আহিলোঁ, মৰ্ণিং ৱাক কৰিবলৈ গৈ অলপ সেই কালভাৰটোৰ ওচৰতে অকণমান প্ৰেক্টিছ কৰিলোঁ। প্ৰেক্টিছ কৰি পেলানি জাষ্ট ৰুমৰ ওচৰলৈ আহি পাইছোঁ। যিটো মোৰ ৰুম হয়, ৰুমৰ ওচৰত আহি পাইছোঁহি জাষ্ট। ৰাতিপুৱা ফুৰিবলৈ আহিলে মানে ভাল লাগে। একচুৱেলি ভাল লাগে কি হয়, নিজৰ মনটো ফ্ৰেছ হয়, নিজৰ মাইণ্ডটো ফ্ৰেছ হয়, আৰু নিজৰ কি হয় ফিটনেছটো ভালে থাকে। ৰাতিপুৱা যিমান পাৰে সিমান সোনকালে উঠিবৰ কাৰণে ট্ৰাই কৰিব লাগে। তো সেইটো কাৰণে মই উঠি আহিছোঁ ৰাতিপুৱা সোনকালে। তো চেষ্টা কৰিছোঁ, কাৰণ কি হয় পেটটো অলপ বাঢ়ি গৈছে। তো আচ্ছা পেটটো সোমোৱাবৰ কাৰণে তো ৰাতিপুৱা ফুৰিব আহিছোঁ। যিমান পাৰোঁ সিমান ৰাতিপুৱা সদায় আহিবৰ কাৰণে চেষ্টা কৰিম। পাৰোঁ নাজানো, কাৰণ কাম কৰিলে মানে পোৱা নাযাব। কাম কৰিলে মানে বিৰাট ভাগৰ লাগে। ভাগৰ লগাৰ লগে লগে কি হয় ৰাতিপুৱা সোনকালে উঠিব মন নাযায়। তো এইকেইদিন ফ্ৰী আছোঁ। ফ্ৰী থকা কেইদিন যিমান পাৰোঁ সিমান ৰাতিপুৱা সোনকালে আহি পেলানি তো ৰানিং কৰিবৰ কাৰণে ট্ৰাই কৰিম। তো মৰ্ণিং ৱাক কৰি আহি ৰুম পাই গৈছোঁ। তো গেটৰ ভিতৰত সোমাই গ'লোঁ। তো এইফালে এইটো মোৰ ৰুম হয়, তো চাওক না কিমান ধুনীয়াকৈ ফুলজোপা ফুলি আছে। কিবা এটা দেখি ভাল লাগে। ফুলবোৰ যেতিয়া এনেকৈ ফুলি থাকে ন, তো দেখি এটা মজা লাগে। তো আৰু দুজোপামান ফুল আছে, পাছফালে আছে। তো এইজোপাই চবতকৈ ভালকৈ লাগিছে। তো ভাল লাগে এনেকৈ ফুলবোৰ ফুলি থাকিলে মানে। তো ব'লক ৰুমলৈ যাওঁ, ৰুমত গৈ পেলাই ফ্ৰেছ হৈ লওঁ। হয়, ৰুমলৈ যাওঁতে ৰুমত মোৰ ৰুম হয়। তো ৰুমলৈ সোমাই লওঁ। লাইটটো দি লওঁ। তো এইফালে মোৰ বিচনা হয়, অলৰেডি বিচনা পৰা হৈ গৈছে মোটামুটি। তো ব্ৰাছ কৰি লওঁ। ব্ৰাছ কৰি লৈ পেলাই ফ্ৰেছ হৈ লওঁ। তো খানা বনাব আছে ঘৰত। তো 1 hour later বন্ধুসকল, গা চা ধুই কৰি এতিয়া ফ্ৰেছ হৈ লৈছোঁ। মানে আজি সোমবাৰ হয়তো মই বেলেগ বাৰত গা নুধুলোঁ। মই সোমবাৰ দিনটো মই গা নুধুৱাকৈ নাথাকোঁ। মই মিছ নকৰোঁ সোমবাৰ দিনটো। সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ মই এই তিনিটা বাৰ মই মিছ নকৰোঁ। তো এই তিনিটা বাৰ মই গা ধুই, বাকীকেইটা বাৰত মই লেতেৰা হৈ থাকিলোঁ, মই গা নুধোঁ। মই আজি সোমবাৰ দিনটো মই গা ধুই এইটো গা চা ধুই কৰি মানে ফ্ৰেছ হৈ লৈছোঁ। মানে এতিয়া যাম আজিকালি। তো কাম আজিকালি যাম, আৰু ইফালে ভাত আৰু আলু পিটিকা বুলি বনাই থোৱা আছে। তো এইটো খাই লওঁ। এইটো খাই কৰি লৈ পেলাই যাওঁ। গৈ পেলানি ক'ত যাম আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লওক। ভিডিঅ'টো চাই পেলাই মই যোৱাৰ আগতে কাম অলপ আছে, কামখিনি কৰি লওঁ। তো কামখিনি কৰি লৈ পেলাই ৰেডি হৈ লওঁ। ৰেডি হৈ লৈ পেলাই গৈ আছোঁ। তো চাই থাকক। বিশেষকৈ কাপোৰ অলপ চাৰ্ফত দি থোৱা আছে। তো কাপোৰখিনি ধুই লওঁগৈ। হৈ গ'ল। তো পানী অলপ লৈ লৈছোঁ। বাচনখিনি ধুব লাগিব এতিয়া। তো বাচনখিনি বাচন ধুবৰ কাৰণে পানী লৈ আহিছোঁ। তো থৈছোঁ, এইটো বাচন ধোৱা চাবোন ইয়াৰ লগতে আছে। তো এতিয়া বাচনকেইটা ধুই লওঁ। বাচনকেইটা ধুই লৈ গৈ পেলানি তো যিখিনি কৰিবলগীয়া আছে বাকীখিনি কৰি আছোঁ। A few moments later ফ্ৰেণ্ডছ, ভাবিছিলোঁ আজি ফুৰিবলৈ যাম বুলি। তো ফুৰিবলৈ যোৱা নহ'লে। তো ফুৰিবলৈ যাবলৈ ওলাই থাকোঁতে মালিকে ফোন কৰিলে, কাম আছে বুলি ক'লে। তো কাম কৰিবলৈ আহিবলগীয়া হ'ল। মানে কি হয়, মই JCBখন চলাওঁ। তো তাকে কাম নাছিলে, এইকেইদিন ৰুমতে বহি আছিলোঁ। তো আজি ভাবিছিলোঁ ক'ৰবাত ফুৰিবলৈ যাম বুলি। ফুৰিবলৈ যাবলৈ ওলাওঁতে মানে কি হয়, ক'লৈতো যাবলৈ নাপাওঁৱেই নিজৰ ইচ্ছামতে। তো ভাবিছিলোঁ আজি ফ্ৰী আছিলোঁ, তো ফুৰিব যাম বুলি। তো কাম ওলাই গ'ল। বছে ফোন কৰিলে, তো কামলৈ আহিবলগীয়া হ'ল। তো কামলৈ আহিলোঁ এতিয়া। তো বৰ্তমান কাম কৰি আছোঁ। ট্ৰেক্টৰ দুখন লাগি আছে। তো মাটি লোড কৰি আছোঁ, অহা যোৱা ট্ৰেক্টৰ মাটি পেলাবলৈ গৈছে। তো এইখিনিয়ে আৰু, নিজৰ ইচ্ছামতে একো কাম কৰিব পৰা নাযায়। ভাবিছিলোঁ ফুৰিব যাম বুলি। তো যোৱা নহ'লে। তো ফুৰিবলৈ গ'লে আপোনালোকক দেখাম বুলি কৈছিলোঁ। তো ফুৰিবলৈ যাব পৰা নগ'লে। তো এতিয়া কাম কৰি আছোঁ। তো কাম বন কৰি মেলি কেইটা বজাত হয় চাই লওঁ। তো চাওঁ কি কৰোঁ। তো এতিয়া কামটো কৰি লওঁ। কাম কৰি সন্ধ্যা লাগিলে বন্ধুসকল। ইফালে মোৰ মেচিনডোখৰ ৰখি আছে। তো ট্ৰেক্টৰ গৈছে মাল পেলাবলৈ। তো এতিয়া সন্ধ্যা লাগি গ'ল।
আৰু চাগে 1-2 গাড়ী আহিব 1-2 গাড়ী অহাৰ পাছত তো কাম বন্ধ হ'ব এতিয়া তো এতিয়া আমি ফাইনেলি কাম বন্ধ কৰিম আৰু তো কাম বন্ধ কৰাৰ পাছত আমাৰ বহুত কাম থাকি যায় যেনে তেল ভৰাব লাগিব তো ঢেৰ এক্সাৰচাইজ এতিয়া যাওঁতে কৰোঁতে ৰুম গৈ পাওঁতে মিনিমাম 8টামান বাজি যাব চাগে তো ৰুমত গৈ আপোনালোকক লগ পাম তো মই ব্ৰেক কাৰণে কৈছোঁ চেহেৰাটো দেখুওৱা নাই এনেই ক'লা মোলা চেহেৰা তো সন্ধিয়া পৰ হৈ আহিলে তাতে একো দেখা নাপাব এতিয়া ক'লা মোলা মানুহে সেইটো কাৰণে দেখা নাপাব সেইকাৰণে ব্ৰেকগ্ৰাউণ্ডটো দেখাইছোঁ আপোনাক ব্ৰেকগ্ৰাউণ্ডটো ধুনীয়া পোহৰ হৈ আছে তো মোক দেখিছে নাই এতিয়া ঠিকে নাই তো ক'লা মোলা মানুহ আন্ধাৰত নিজিলিকো সেইটো কাৰণে হয়তো দেখা নাপাবও পাৰে সেইকাৰণে মই ব্ৰেকগ্ৰাউণ্ডত কৈছোঁ তো 8টা 8:30 বাজিব ৰুম পাওঁতে তো ৰুমত গৈ আপোনাক লগ পাই আছোঁ তো ব'লক ৰুমত গৈ লগ পাই আছোঁ তো 8:30 বাজিলে টাউন পালোহি তো টাউনত দেখিলোঁ ফুচকাটো গৰমত আহিছোঁ ফুচকা দুটামান খাই লওঁ তাৰপিছত গৈ আছোঁ ফ্ৰেণ্ডছ কামৰ পৰা ৰুম আহি পাই গ'লোহি মানে এতিয়া 9টা বাজিলে এতিয়া মানে কামৰ পৰা আহি পেলাই গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ তাৰপৰা ফ্ৰেছ হৈ পেলাই এতিয়া ভাত খাম আৰু ভাতকেইটা খাই আৰু শুই যাওঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বহুত ভাগৰ লাগিছে দিনটো বহুত কাম কৰি আহিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া ভাত খাম আৰু ভাত চাত খাই পেলাই এতিয়া শুই যাম তো এতিয়া ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব ৰাতিপুৱা আকৌ কামলৈ যাব লাগিব তো ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান যাব লাগিব তো কামৰ জেগালৈ তো ৰাতিপুৱা সোনকালে উঠিব লাগিব তো সেইটো কাৰণে এতিয়া শুই যাওঁ তো আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক তো তেতিয়ালৈকে বাই বাই